Hello everyone, welcome back to our channel. এইটো হৈছে জুলাই মান্থৰ ভ্লগ হয়, মোৰ বাৰ্থডে ভ্লগ। অলপ বিজি থকাৰ কাৰণে এডিট কৰিব টাইম পোৱা নাছিলোঁ, এতিয়া এডিট কৰি দিম বুলি ভাবিছোঁ। আই হোপ ইউ উইল এনজয় দ্য ভিডিঅ'। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল এণ্ড গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 9টা বাজিছে। মই উঠিলোঁ, উঠা সময় হ'ল পিছে 1-1.5 ঘণ্টামান। আৰু আজি যিহেতু মোৰ বাৰ্থডে চেলিব্ৰেশ্যন, মানে মোৰ কাজিনছ আহিব, দেন মাহীহঁত আহিব, তেনেকৈ আৰু ফ্ৰেণ্ডছ তেনেকৈ মাতা নাইকিয়া, কাৰণ ফ্ৰেণ্ডছ মাতিলে বহুতখিনি মাতিব লাগিব একেলগে, আৰু এতিয়া ক'ভিড চিটুৱেশ্যনত চব এনেকৈ গেডাৰ হোৱাটো ঠিক নহ'ব বুলি ভাবিলোঁ। আৰু যিহেতু আজি বহুত বেছি গৰম, সেইটো কাৰণে মাহঁতে ৰাতিপুৱাৰ পৰাই লাগি আছে খানা বনোৱাত, মানে লাঞ্চৰ কাৰণে সেয়া এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰি আছে। যিহেতু বহুত বেছি গৰমটো দুপৰীয়া ৰান্ধিব নোৱাৰিব, এতিয়াৰ পৰা বনাই আছে। তো মই আপোনালোকো দেখাওঁ কি বনাইছে অকণমান। চিলি চিকেন ড্ৰাই ফ্ৰাই বনাবৰ কাৰণে চিকেন মেৰিনেট কৰি ৰাখিছোঁ, সেইখিনি ড্ৰাই ফ্ৰাইটো মই বনাম। আৰু এয়া মটন বনাবৰ কাৰণে পাপাই বনাই আছে, আৰু সেইফালে সেয়া ভাত বনাইছে, আৰু তাৰপৰি পনীৰ বনোৱা হ'ল, দালিখিনি বনোৱা অলৰেডি হৈয়ে গ'ল। আপোনালোকক দেখাই থাকিম বাৰু আজি কি কৰোঁ আমি। আৰু এতিয়া মোৰ কাম এটা আছে, যিটো কাৰণে মই অকণমান ওলাই যাব লাগিব। তো আহি পেলাই আপোনালোকক লগ পাই আছোঁ। আৰু বাকী এতিয়া কি হৈ আছে, দোনা যদি খোৱাৰ পৰা উঠে তাই দেখুৱাব, কাৰণ তাই এতিয়ালৈকে শুয়ে আছে। ঋতিশা আহি পাই গ'ল, আৰু মই এতিয়ালৈকে ওলোৱাই নাইকিয়া, ৰেডি হোৱাই নাই, ৰেডি হ'মহে। আৰু এইফালে দোনা ৰেডি হৈ আছে, তো মই ৰেডি হৈ লওঁ, তাৰপিছত কেক কটাৰ টাইমত আকৌ আমি লগ পাই আছোঁ। এয়া মই এতিয়া ৰেডি হৈ গ'লোঁ, আৰু এইফালে দোনাও ৰেডি হ'ল। অঁ, তই নিজে কৈছে নেকি ব্লগ মই ঘৰ নাথাকোঁতে? নাই, মই এতিয়ালৈকে দুবাৰ ট্ৰাই কৰিলোঁ একেটা ব্লগতে। আৰু এতিয়া বহুত দেৰিকৈ খোৱা পৰা উঠিছে। মই আপোনালোকক কৈছোঁৱেই, মই অলপ কাম এটা আছে, মই ওলাই যাওঁ, আৰু যদিহে দোনা সোনকালে খোৱা পৰা উঠে তেনেহ'লে তাই দেখাব কি হৈ থাকে, বাট তাই খোৱা পৰা নুঠিলে, তাৰমানে তাই ভিডিঅ' নকৰিলে, কথাটো হৈছে নিজৰ। আৰু আমি কেইজনী বহি এতিয়া এনেই আড্ডা মাৰি আছোঁ। আৰু বাকী এতিয়া মাহী আহি পালে, আৰু আইতা আহি পোৱাহিয়ে নাই, আহি পাবহিহে, আহি আছে। দেখাই থাকিম আপোনাক। তাই খাই আছে, তাৰপিছত এফালে দোনা এনেই মোবাইল টিপি বহি আছে, আৰু এফালে আমি এয়া ছেটআপ ৰেডি কৰিছোঁ। আমি এটা ভিডিঅ' বনাম, খুব কমেই লগ পোৱা হয়, যিহেতু এতিয়া ক'ভিড চিটুৱেশ্যনৰ কাৰণে আমি তেনেকৈ অহা যোৱা কৰা নাই। আৰু যেতিয়া ক'ভিড ভাল হয়, তেতিয়া আকৌ আমি আমাৰ কলেজ খুলি দিয়ে, তো তাই যায় গুৱাহাটী, আৰু মই যাওঁ যোৰহাট, আৰু দাদা থাকে নগাঁৱত। তো আমাৰ এনেকৈ লগ পোৱা খুব কমেই হয়তো, ভাবিছোঁ আজি আহোঁতেই আৰু এটা ভিডিঅ' শ্বুট কৰি লওঁ। আৰু আমি ট্ৰাই কৰিম আপোনালোকক, আমি তিনিজনী লগ হৈ পেলাই আৰু ভিডিঅ' দিব। চাইছোঁ, ভাল কৰিছে যে, আৰু দেখিবও বহুত ধুনীয়া হয় ছোৱালীজনী। অঁ, আৰু এক্টিঙো বহুত ভাল কৰিছে তাই। এক্টিংটো মই দেখা নাই বাৰু, মানে মই একচুৱেলি তাই পাৰফৰ্মেঞ্চটো চাই পেলাইহে চাইছিলোঁ। ভিডিঅ' কৰি আছোঁ নেকি? অঁ, ভিডিঅ' কৰি আছোঁ। মই চুপ হৈ যাওঁ। ভিডিঅ' কৰিলে আমি চুপ হৈ যাওঁ, এনেই ইমান কথা কওঁ, কিন্তু আমাৰ ভিডিঅ' কৰাৰ লগে লগে আমাৰ কিবা মাত চাত নোহোৱা হৈ যায়। আৰু সঁচা কথা ক'ব গ'লে মানে কি জানে, এনেকৈ মানে কেমেৰাৰ আগত অকলে কথা কৈ থকাটো মানে এটা ডাঙৰ টাস্ক টাইপৰ হৈ যায়, আমাৰ কাৰণে টাস্ক এটা হয় এটা। নতুনকৈ মানে আমি কেমেৰা ফ্ৰেণ্ডলি হৈছোঁ। অঁ, আগতে আমি মানে এনেকৈ ভিডিঅ'টো কেতিয়াও কৰিয়ে পোৱা নাছিলোঁ। কি কৰিছ? সেইটোৱে বাকী আছিলে আৰু এতিয়া। দোনা, আৰু এইটো আউটফিট মোৰ ফ্ৰেণ্ডছে দিছে। খাবলৈ বহিছে ঋতিশা, ময়ো বহিম এতিয়া। এয়া পোলাও, এফালে এয়া চিলি চিকেন, আৰু এফালে পনীৰ, দেন এয়া দালি, এইফালে আচাৰ আছে, এয়া পটলৰ কিবা এটা বনাইছে গ্ৰেভি টাইপৰ, দেন ভেন্দি ভাজি, আৰু মাটন আছে, সেইটো আনিব এতিয়া মায়ে। বহিলে খাবলৈ খাই লওঁ ভাতটো, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া ভাত চাত খাই মেলি ৰেষ্ট ল'লোঁ। এতিয়া ইয়াত দোনা আৰু ঋতিশাই ফোন চাই আছে এফালে। কি চাই আছ? আৰু
এয়া চবেই এয়া টিভি চাই আছে বহি বহি এতিয়া শিৱাংগী দাই বাৰ্থডে গিফ্টছবোৰ দেখাব এটা এটাকৈ তো ফাৰ্ষ্টত মই দেখাওঁ ঋতিশাই দিয়াটো এই টপটো মোক ঋতিশাই দিছে টপ ঋতিশাই দিছে মোক আৰু মই যিটো Simple white top এটা summer আৰু এইটো মোৰ বহুত বেছি ভাল লাগিছে বহুত বেছি কিউট হয় আৰু এইটো আৰু তাৰ উপৰি মেটেৰিয়েলটো বহুত বেছি ভাল হয় তো এইটো মই ডেফিনেটলি পিন্ধিমেই চবেই পিন্ধিম বাৰু মই এইটো বহুত ভাল লাগিছে তাৰ কালাৰটোৰ কাৰণে বাৰু ভাল লাগিছে হোৱাইট কালাৰ আৰু মই যিটো পিন্ধি আছোঁ সেইটো মোক মা আৰু দোনাই দিছে পাপায়ো দিছে মানে আৰু সেয়াই আৰু এই ফ্ৰকটো বহুত ভাল লাগিছে আৰু দোনা আৰু আণ্টিয়ে চইচ কৰি পেলাই তাইক দিছে এই ফ্ৰক কালাৰটো বিৰাট ধুনীয়া ব্লুইছ গ্ৰে হয় ভিডিঅ'জত আপোনালোকে দেখিছে আৰু লাষ্টৰ ফটোজো আমি আৰু মই নিজেও বাৰ্থডে কাৰণে লৈছিলোঁ জিন্স অৰ্ডাৰ দিছিলোঁ সেইটো ফিটিঙত নাহিলে তো সেইটো ৰিটাৰ্ণ কৰিবলগীয়া হ'ল আকৌ এটা ল'ম আৰু এইফালে টপ দিছিলোঁ ট্ৰাউজাৰ দিছিলোঁ সেয়াও আহি পোৱা নাই লকডাউনৰ কাৰণে ফচি আছে আৰু তাৰপিছত এইটো এটা ড্ৰেছ এইটো আপোনালোকে চাগে দেখিছেই ভিডিঅ'ত মই কৰিছিলোঁ অকণমানতে সেইখিনি টাইমত মই ফটো উঠিছিলোঁ সেইকাৰণে পিন্ধিছিলোঁ এইটো মোক মোৰ ফ্ৰেণ্ডছে দিছে তো এইটো বহুত কিউট ফ্ৰক হয় ইমান কিউট হয় এইটো ফ্ৰক এইটো তাইলৈ বহুত ভালকৈ ফিটটো পূৰা হৈছে ফিট হৈছে এইটো দেন মই আপোনালোকক দেখাব বিচাৰিছোঁ দেন এইটো এটা টপ ৰ'ব এইটো এটা টপ এইটো মোৰ ফ্ৰেণ্ডছে দিছে এইটো বহুত ধুনীয়া লাগিছে আৰু এইটো বহুত কিউট হয় বহুত ভাল লাগিব দেন এইটো এটা জিন্স এইটো মোৰ ফ্ৰেণ্ডছেই দিছে এইটো হোৱাইট কালাৰ জিন্স আৰু ইফালে এটা আছে কফি মাগ এইটো মোৰ কাজিনে দিছে এইটো আৰু এইটো বহুত বেছি ভাল লাগিছে চাওক ব্ৰাউন কালাৰ কেনেকুৱা ধুনীয়া এইটো বহুত ধুনীয়া হয় এইটো আৰু এফালে মাহীহঁতে মানে পইচা দি দিছে আৰু নিজে কিনি ল'ব দিছে যি ইচ্ছা যে শাগুনকা লিপা কাৰণ এতিয়া দোকানত তেনেকৈ ঘূৰি ফুৰাটো ইমান ঠিক নহয় সেইকাৰণে কোনোবাই যোৱা নাই কৈছে তুমি কিনি ল'বা আৰু সেয়াই আৰু বাকী মোৰ তেতিয়া এটা গিফ্ট দিছোঁ সেইটো তাই দেখাব কাৰণ তাই বাৰ্থডেত মই তেতিয়া দিব নহ'লে মই যোৰহাটত আছিলোঁ নাই সেইটো মোৰ নগাঁৱত যোৱাই নাছিলোঁ তাই ফুৰি গৈছিলে সেইটো টাইমত তো তাৰপিছত আহি পাইছে মানে মই আকৌ যোৰহাট গ'লোগৈ তাৰপিছত আকৌ আহিলোঁ মই কেতিয়াবা লকডাউন হ'ল তেতিয়া মই লগ কৰা হোৱাই নাই তো আজিহে তাইক মই আজি আমি বহুত দিনৰ মূৰত চ' এইটো শিৱাংগী ফালৰ পৰা মোৰ কাৰণে বাৰ্থডে গিফ্ট কেনেকৈ লাগিছে আৰু বহুত কিউট লাগিছে বহুত ভাল পাইছোঁ মই এনেকুৱা এটা টপ মোৰ কাৰণে দিছিলোঁ ছেইম ষ্টাইলত কিন্তু মোৰতো নাহিলে কাৰণ মই ঘৰত নাছিলোঁ সেইটো টাইমতে আহিছিল আৰু উভতি গুচি গ'ল বহুতেই কিউট লাগিছে আমাৰ বহুত হেপ্পী আৰু তো ঠিক আছে তেনেহ'লে আজি আমাৰ এই ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিছোঁ যদি আপোনালোকৰ চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট ছেকশ্যনত জনাব চাই কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আকৌ আমি লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ এণ্ড ষ্টে ছেফ বাই বাই